গাইজ সদাদৰে আপোনালোক আজি আৰম্ভ কৰিব ওলাইছোঁ মোৰ ইউটিউব চেনেল ব্লগছ অফিচিয়েললৈ। হাই, মই এতিয়া উঠিছোঁ। এতিয়া মই চাহ খাওঁ, মায়ে চাহ আনিছিল, চাহ খাওঁ আৰু এতিয়া সদায় চাহ আনি দিয়ে, আজিও খাওঁ, ভাল লাগে, ৰাতিপুৱা খাব লাগে গাইজ। এয়া চাহ আনিছে মায়ে, চাহ খাওঁ আৰু লাল চাহ ৰাতিপুৱা খাব দেই আপোনালোকেও। এই ফুলডাল ইমান ধুনীয়া, কি ধুনীয়া ফুল। পুলি উঠিম ৰ'ব গাইছ। অকণমান গোবৰ আৰু অতৰামতি লাগে, মিক্স কৰি দিব। মিক্স কৰি দি এটা আঙুলি সোমাই দিব, কাটা কৰি দিব, তেনেকুৱা পুতি দিলে। তাৰপিছত বাকী গোবৰখিনি চাইডে গোবৰৰ মাটিখিনি চাইডে দিলে হৈ গ'ল। কৰি কিনে কাষত দিব নালাগে, কাষত দিলে পচি যায়। নিজে ওলাই আহিব, মাটিখিনি আকৌ জাপি দিম পিছত। এতিয়া থাকক মাটিখিনি, পাছত জাপি দিম। যেতিয়া নিজে যে খেৰ ল'ব, তেতিয়া আকৌ গজালি মেলিব না, তেতিয়া আৰু ভাল হ'ব। এইবিলাক নেহুৰ পুতিছিলোঁ, ইমান সৰু নেহুৰ। এই নেহুৰবিলাক খাই পেলাই একদম মুৰ্গী খাই পেলাই একদম নেহুৰবিলাক। কি কৰিম আৰু, উপায় নাই। জলকীয়া বাঢ়িবই পৰা নাই, ইমান পয়া লগাই আছোঁ যেলে পয়া লগা জ্বালা এডাল। সেয়াই আৰু আমাৰ পৰিৱেশ। সেয়া আছে আমাৰ পুদিনা শাক, এতিয়া জলকীয়া এডাল ঔষধ মাৰিছিলোঁ, বাঢ়িবই পৰা নাই ইমান এটা, তথাপিও বাঢ়িছে অকণমান। এইবিলাক ধনিয়া, বঙালী ধনিয়াবিলাক হয়, এডাল এল'ভেৰা গাছ, এডাল পুতিছিলোঁ আনি কিনে মায়ে উকে মাৰিব আনিছিল। এডাল গোলাপ ফুলডাল এটা কৰ লাগিছিল, মুৰ্গী খাই পাইছে এইটো কৰটো। বাকী আৰু পৰিৱেশ। দেউতাই এফালে চজনা কুটি আছে, ৰান্ধিবা আৰু। আমাৰ ভাত বনাই আছে, কি বা বনাইছে এইবিলাক, দালি আৰু ইয়াতে কি আছে মাই, বিন আৰু আলু ভাজা। খাব লাগিব আৰু গাইছ। আমাৰ ইয়াতে এটা বান্ধা মাৰি আছে, এইটো হৈছে আমাৰ বান্ধা মাৰা, ফিভাৰত বান্ধা মাৰি থকা। এয়া চব্জি বনাই আছে, বিন আৰু আলু, চিপমেন জলকীয়া দি আছে, কি ফট লাগে। জাৰু কিডাল কি কৰি থৈ দিছা? কাৰ জাৰু এইসোপা? অ ককা, ককা কাৰ জাৰু এইসোপা? তোমালোকৰ? হা? মই জাৰক কাট নেৰা। এটা বস্তা আৰু লৈ যাই আছো গাইছ। মই নাযাওঁ যা। মামা এই ভাত বনাই আছে। এইটো ডাঙৰ লমা হৈ গেল। নান্দি কি আজি ভাত খাই আছে? খত পাই নেকি খাই কিনে? আপোনালোকৰ খবৰ ভালনে? মোৰো খবৰ ভালে। এতিয়া মই ভাত পানী খাই উঠিলোঁ, এতিয়া এনেই আছোঁ। বাবুৰ লগত খেলি আছিলোঁ অকণমান।
আজিলৈ যে আৰু এতিয়া কি কৰোঁ কাম নাই এয়া চাওকচোন গাইজ কি কৰি আছে ই এইয়া। চাওকচোন কি কৰি আছে মই এতিয়া ভিডিঅ'টা সমাপ্ত কৰোঁ আপোনালোকে নেক্সট ভিডিঅ'ত লগ পাব আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ কালি ইয়াত নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই বাই গাইজ জয় অসম।